Happy birthday to you. Puja. Happy birthday. Nara khoi dia. Nami dia. Iya. Yay, birthday, no? Yeah, birthday. Baru lalu aja. Hai dia. Hai. Beta hai dia. Hai. Birthday khabo ahile, no? Friends, আজি মোৰ birthday. এনে নিয়মটো কৰিছো পতা নাই আৰু এয়া আজি খাসি মাংস আনিছো এয়া খাসি মাংসত মই ইয়াত পিয়াজ দি থৈছো এখিনি মই এতিয়া মেৰিনেট কৰি থম ইয়াত মই দিছো মিট মছলা আধা চামুচ জিৰা মছলা আধা চামুচ ধনিয়া মছলা আধা চামুচ হালধি আধা চামুচ আৰু মিঠাতেল অলপ দিছো এইখিনি মই এটা ভালদৰে হানিখিনি মেৰিনেট কৰি থম অলপ দেৰি এনেদৰে মই মেৰিনেট কৰি থম অলপ দেৰি খাসি মাংস আমি যিমান মেৰিনেট কৰিব ৰাখিব পাৰো ইমান মাংসটো খাবলৈ ভাল হয় পুৰা এনেকৈ সানিব লাগিব মছলাবোৰ চাওক মোৰ মাংসটো মঠি হৈ গ'ল এতিয়া মই অলপ দেৰি ৰাখি দিম বনাবলৈ মই এয়া মিঠাতেল গৰম কৰি দিছোঁ মই ইয়াত এতিয়া তেজপাত দিম তেজপাত দিছোঁ মই এয়া পিঁয়াজ দি দিছোঁ মই এতিয়া দিম মই আদা নহৰু পেষ্ট আদা নহৰুখিনি মই অলপ দেৰি ভালদৰে ভাজি ল'ম আদা নহৰুখিনি সিজাই লৈছোঁ এয়া মই তেলতে নিমখ দি দিছোঁ 1 চামুচ দিছোঁ আৰু আধা চামুচ দি দিছোঁ জলকীয়া গুড়ি মই আধা চামুচ দিছোঁ মিট মছলা আধা চামুচ দিছোঁ হালধি দিছোঁ জিৰা মছলা আধা চামুচ ধনিয়া মছলা আধা চামুচ দিছোঁ এইখিনি মই এতিয়া ভালদৰে অলপ লৰাই লৈছোঁ এতিয়া মই ইয়াত মাংসখিনি দি দিম মাংসখিনি মই এতিয়া ভালদৰে লৰাই দিম জলকীয়া মই 3টা দিছোঁ ফালি দিছোঁ মাজতে বইল মাছ বনাম এয়া মই পিঁয়াজ এটা লৈছোঁ এইফালে বিলাহী এটা লৈছোঁ আলু এটা লৈছোঁ সৰু কাটি লৈছোঁ আৰু জলকীয়া এটা লৈছোঁ আদা নহৰু পেষ্ট আৰু ধনিয়া পিঁয়াজৰ পাত আৰু এয়া মাছ দুটুকুৰা লৈছোঁ মাছ অকল এজন মানুহৰ কাৰণে লৈছোঁ চাই থাককচোন এইফালে মই কেনেকৈ বনাওঁ এয়া বইল মাছ বনাবলৈ মই পানী গৰম কৰিলোঁ এতিয়া মই ইয়াত আলুখিনি দি দিম আলুখিনি আগতে দি দিছোঁ অকণমান সোনকালে সিজিবলৈ নিমখ মই আধা চামুচ দিছোঁ পাছত দৰকাৰ হ'লে দি দিম এতিয়া অকণমান দি দিছোঁ মই এতিয়া বিলাহীখিনি দি দিওঁ বিলাহী পিঁয়াজ চব একেলগতে দি দিম মই এতিয়া এয়া বিলাহী পিঁয়াজ আৰু আলু সিজি আছে এইফালে মই জলকীয়াটো দি দিছোঁ আৰু আদা নহৰু পেষ্টখিনি দি দিছোঁ মই এতিয়া ভালদৰে উতলিবলৈ ঢাকি দিম এইখিনি মই আৰু অলপ দেৰি সিজি লওক মাংস সিজি আছে এইফালে চাওক মোৰ আলু বিলাহী পিঁয়াজখিনি উতলি আছে এতিয়া মই ইয়াত মাছ দি দিছোঁ মোৰ পানী তাকৰ হৈছে পানী আৰু দিব লাগিব উতলিবলৈ দিওঁ মই ইয়াত পানী আৰু অলপ দি দিছোঁ ইয়াত পানী মোৰ কমটি হ'ল মই ইয়াত এতিয়া মাংসখিনি আলুখিনি দি দিছোঁ মই ইয়াত অলপ কেঁচা পিঁয়াজ কাটি থৈছিলোঁ এতিয়া ভালদৰে লৰাই দিম
মাংসখিনি লৰাই দিলোঁ। এতিয়া মই অলপ সিজিবলৈ দিম। পানী অলপ দি দিছোঁ এয়া সিজিবলৈ। মাংস প্ৰায় সিজিছে, পানী অলপ দি দিছোঁ হ'লেও। মই মাংসখিনি জুলীয়া কৰিম। আৰু এইফালে চাওক মোৰ বইল মাছ হৈ আছে, আলু সিজিলে, মাছো সিজিলে, আৰু অলপ দেৰি থাকিব, ৰেডি হৈ যাব মোৰ বইল মাছ। চাই থাককচোন। মই এতিয়া ইয়াত পিঁয়াজ পাতখিনি দি দিম। পিঁয়াজ পাতখিনি দি দিলোঁ। পিঁয়াজ পাতখিনি দি কিনি অলপ সিজিবলৈ দিম। আৰু অলপ দি দিছোঁ এতিয়া। এবাৰ মাংসখিনি সিজিলেই, মাংসখিনি এবাৰ এই অকণমান তলটো অহাৰ পাছত মই নমাই দিম। চাই থাককচোন। মান ধনিয়া পাত দি দিছোঁ। মোৰ মাংস ৰেডি হৈ গ'ল। এতিয়া মই ইয়াত গৰম মছলা দি দিছোঁ। মই খুন্দি থৈছিলোঁ গৰম মছলা। এতিয়া এইখিনি ভালদৰে মিক্স কৰি দিম। এয়া মোৰ মাংস ৰেডি। এয়া চাওক, মোৰ বইল মাছ ৰেডি হৈ গ'ল। কিমান টেষ্টি হৈছে চাওকচোন, ইমান ধুনীয়া হৈছে কালাৰ। মই হালধি চালধি একো ইউজ কৰা নাই যদি ইমান ধুনীয়া হৈছে। আপোনালোকেও এনেকৈ বনাই খাই চাবচোন, ভাল লাগিব খাই এনেকৈ। তেনেকৈ একো হেৰি নাই, বাৰ্থডে বুলি এনেই ভিডিঅ' কৰা কৰিব আৰু এনেই মই কি কি বনালোঁ, আজি কি কি খালোঁ, তাৰ ৰেচিপি বনালোঁ আৰু আপোনালোকে মোৰ যদি ভিডিঅ'বোৰ চাই ভাল পায় প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু ওচৰতে থকা বেলেগত প্লিজ ক্লিক কৰি দিব। আৰু আজি মই এয়া গিফ্ট পালোঁ চব। এয়া এযোৰ চেণ্ডেল আজি গিফ্ট পালোঁ। এয়া মোৰ বাইদেৱে গিফ্ট কৰিছে। আৰু এয়া পেণ্ট, এইটো এটা পেণ্ট গিফ্ট পালোঁ। এয়া হাজবেণ্ডে গিফ্ট কৰিছে। আৰু এইযোৰ চব মেখেলা চাদৰ মোৰ দেউতাই দিছে। কেনেকুৱা লাগিছে চাওকচোন। এইযোৰ এখন চাদৰ, এখন মেখেলা, ব্লাউজ। এয়া মোৰ দেউতাই গিফ্ট কৰিছে মোৰ বাৰ্থডে বুলি। আৰু আপোনালোকে যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পায় তেন্তে প্লিজ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আৰু ওচৰতে ছাবস্ক্ৰাইব কৰিব। ওচৰতে বেলেগত প্লিজ ক্লিক কৰি দিব। আৰু আগলৈ যাতে মোৰ মন দি যায় আৰু মোক সফল হ'বলৈ মোক আশীৰ্বাদ কৰিব। ধন্যবাদ। চাই থাকক মোৰ ভিডিঅ'বোৰ।